হেল্ল' এভৰিৱান, বিবাস কিচেনত স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ তিলৰ সৈতে মাংসৰ জোল। এয়া 500 গ্ৰাম লোকেল মাংস লৈছোঁ আৰু মাংসখিনি মই ৰাতিতে হালধি, নিমখ আৰু গোটেইখিনি মছলা দি মেৰিনেট কৰি থৈছোঁ। আৰু এতিয়া মই এটা আলু কাটি লৈছোঁ তাৰপিছত এইফালে এয়া পেনখনত তেল গৰম হ'বলৈ দিছিলোঁ আৰু গৰম তেলত এয়া আধা চামুচ চেনি দি দিছোঁ। মই চেনি দি এইখিনি কেৰামেলাইজ কৰি ল'লোঁ আৰু তাৰপিছত এতিয়া তেজপাত এটা আৰু শুকান জলকীয়া এটা ইয়াতে দি দিলোঁ আৰু তাৰপিছত এটা কাটি থোৱা পিঁয়াজ ইয়াতে দি দিলোঁ। এইখিনি অকণমান ৰঙচুৱা হৈ যোৱাৰ পিছত মই ইয়াতে পেষ্টটোও দি দিলোঁ। পেষ্টটোত আছে আদা, নহৰু আৰু এটা বিলাহী, সেইখিনিও মই দি দিলোঁ। এইখিনি মই এনেদৰে ফ্ৰাই কৰি ল'ম প্ৰথমতে, যাতে আদা নহৰুৰ কেঁচা ভাৱটো একেবাৰে নাইকিয়া হৈ যায়। 2 মিনিটমান সময় হৈ যোৱাৰ পিছত হালধি গুড়ি অকণমান দিছোঁ, কিয়নো মেৰিনেট কৰোঁতেও আমি হালধি গুড়ি দিছিলোঁ। আৰু তাৰপিছত এয়া জিৰা ধনিয়া গুড়ি অকণমান দি দিলোঁ। তাৰপিছত হেতাখনেৰে এইখিনি মিক্স কৰি দিছোঁ। আকৌ ৰেড চিলিও অকণমান দিছোঁ, কিয়নো মেৰিনেট কৰোঁতেও আমি ৰেড চিলি দিছিলোঁৱেই, সেইবাবে একেবাৰে অকণমান দিছোঁ। আৰু এয়া চাওক, মোৰ তেলটো এৰি আহিছে। আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ, তেলটো এৰিছে। তাৰপিছত ইয়াতে মই মাংসখিনি আৰু আলুখিনি, কাটি থোৱা আলুখিনি ইয়াতে দি দিলোঁ। ইয়াতে আপোনালোকে আলু এটাতকৈ বেছি দিবও পাৰে, মই এটাই দি দিছোঁ, আমাৰ আলু কম খোৱা যায় যিহেতু সেইবাবে। তাৰপিছত তাত এতিয়া মই নিমখ দি দিছোঁ, নিমখ অকণমান দিছোঁ, কিয়নো এই নিমখো আমি মেৰিনেট কৰোঁতে দিছিলোঁৱেই, সেইবাবে অকণমান সোৱাদৰ অনুযায়ী নিমখটো দি দিছোঁ। তাৰপিছত এতিয়া হেতাখনেৰে গোটেইখিনি একেবাৰে ভালদৰে মিক্স কৰি আছোঁ। ইয়াতে মই গেছটো হাই ফ্লেম কৰি ৰাখিছোঁ। এতিয়া মই অকণমান ল' টু মিডিয়াম ফ্লেমত ৰাখি অকণমান ঢাকোনখন দি সিজিবলৈ দিছিলোঁ। আকৌ ঢাকোনখন গুচাই মই মাজতে এনেদৰে অলপ হেতাখনেৰে লৰাই চাইছোঁ সিজিছে নে নাই। আৰু এইফালে এতিয়া এনেদৰে কলা তিল মই এখন চামুচেৰে 2 চামুচ লৈছোঁ আৰু পানীত তিয়াই থৈছিলোঁ। মাংসখিনি বনোৱা আৰম্ভ কৰাৰ আগতে মই তিয়াই থৈছিলোঁ, 5 মিনিটমান হ'ব চাগে। আৰু এতিয়া মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এইখিনিতে আকৌ মই মাংসত চিকেন মছলা 1 চামুচ দি দিলোঁ আৰু তাৰপিছত এয়া মই হেতাখনেৰে অকণমান লৰাই চাইছোঁ সিজিছে নে নাই। আধা সিজা টাইপ হৈছে, আকৌ অকণমান সময় লাগিব এনেদৰে। আৰু ঢাকোনখন দি অকণমান সিজিবলৈ দিওঁ। আৰু এয়া 1-2 মিনিটমান সময় হৈ যোৱাৰ পিছত আকৌ মই লৰাই চাইছোঁ, আলুখিনি সিজিছে, প্ৰায় মোৰ গোটেইখিনি সিজিয়ে গৈছে। এয়া চাওক সিজিছে মোৰ ভালদৰে। এনেদৰে ভালদৰে সিজি যোৱাৰ পিছত গোটেইখিনিয়ে এই যে তিলৰ পেষ্টটো বনাইছিলোঁ সেইখিনি মই ইয়াতে দি দিলোঁ। ইয়াতে আকৌ এটা কথা জনাওঁ যে তিলৰ পৰিমাণটো আমাৰ মাংসৰ পৰিমাণৰ ওপৰত ডিপেণ্ড কৰিব। মই যিহেতু 500 গ্ৰাম মাংস লৈছিলোঁ, সেইবাবে তিল 2 চামুচেৰে হৈ গৈছে। যেনেকৈ আপোনালোকে 1 কিলো মাংসত 4 চামুচ তিল লাগিব। মিক্সি জাৰটোত পানী অকণমান দি লাগি থকা তিলৰ পেষ্টখিনিও ইয়াতে দি দিছোঁ, আৰু কিন্তু এইটো আপোনালোকক ভিডিঅ'ত দেখুওৱা নহ'ল। এতিয়া 2 মিনিটমান সময় হৈ যোৱাৰ পিছত এয়া মই মাংসত গৰম পানী দি দিছোঁ। পানীৰ পৰিমাণটো আপোনালোকে নিশ্চয় গমেই পাব, আপোনালোকে যেনেকুৱা গ্ৰেভি খাব বিচাৰে। আৰু তাৰপিছত এতিয়া মই এনেদৰে উতলি আহোঁতে মই ইয়াতে গৰম মছলা দি দিলোঁ। আকৌ 1-2 মিনিটমান সময়ৰ বাবে এনেদৰে উতলিব দিম। আৰু এয়া মোৰ প্ৰায় হৈয়ে গৈছে তিলৰ সৈতে মাংসৰ জোল।
স্মেলটোও ধুনীয়া আহিছে। আপোনালোকে ঘৰতে বনাই খালে নিশ্চয় গম পাব। এইটো মোৰ হৈয়ে গ'ল তিলৰ সৈতে মাংসৰ জোল। আৰু এয়া চাওক মোৰ তিলৰ সৈতে মাংসৰ জোল খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও এনেদৰে বনাই খাব কেতিয়াবা আৰু মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পায়। ধন্যবাদ জনালোঁ গোটেই ভিডিঅ'টো চোৱাৰ বাবে। আৰু আগলৈও যেন এনেদৰে চাই থাকে, গৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ জনালোঁ আপোনালোক।